নমস্কাৰ। আজি মই তোমালোকক জিকিৰ নামৰ পদ্ধতিৰ বিষয়ে পঢ়াম। কবি হ'ল আজান ফকীৰ। পদ্ধতিৰ নাম জিকিৰ ঘোষা। আমি এইটো পঢ়িব লৈছোঁ। ৰহমৰ গিৰিহত তুমি আল্লাহ চাহাব ঐ, যদি কৰা দৰিয়াৰ পাৰ, চিন্তুহেৰা মোৰ মন আল্লাৰ নামত, ভজুহেৰা মোৰ মন গুৰুৰে পাৱত, পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত, খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ, মক্কাৰ দুৱাৰত বান্ধা মাৰিলা সঞ্চাৰ, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালেই হলৰ লগত দৰিকা টপালি, মক্কাৰ দুৱাৰত চাহাব তিৰিবেণীৰ ঘাট, বেহা বনোৱাৰে তাত মায়াই ভেটে বাট, আসমানৰ কুতুব তৰা আদমৰ জাত, হজাত মইনা আছে ঘনে নাপায় মাত, হজাৰ মইনাটি অনেক যুগুতি, দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি, দেওমাৰি পাৰ হৈ জীৱই আছে চাই, চোৱা চোৱা জীৱসকল ভেলৰ বিলাই। এতিয়া কবিতাটো পঢ়াৰ পিছত আমি কবিৰ পৰিচয় সম্পৰ্কে জানি লওঁ। কবিৰ পৰিচিতি। আজান ফকীৰ এইজনা ইছলাম ধৰ্মী সাধকৰ প্ৰকৃত নাম চৈয়দ মঈনুদ্দিন। মঈনুদ্দিনৰ অন্য এটা নাম হৈছে যে চৈয়দ শ্বাহ মিলান বা মিৰাণ শ্বাহ। শ্বাহ মিৰাণৰ জন্ম খ্ৰীষ্টীয় ৭ম শতিকাৰ প্ৰথম ভাগ অৰ্থাৎ ১৬১০ চনত বুলি অনুমান কৰা হৈছে। আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ আৰু জাৰীবোৰ অসমীয়া সাহিত্যৰ কালজয়ী সম্পদ। আজান ফকীৰে ৰচনা কৰা কিছুমান গীতৰ পৰা ধাৰণা হয় যে তেওঁ তেতিয়াৰ বৈষ্ণৱ কাব্য ধৰ্মোত্তৰৰো কিছু অধ্যয়ন কৰিছিল। তেওঁ ৰচনা কৰা গীতবোৰ সহজ অসমীয়া ভাষাত আৰু অসমীয়া জতুৱা ঠাঁচ, উপমা আদি ব্যৱহাৰ কৰি সাধাৰণ নিৰক্ষৰ লোকেও সুৰ ধৰি গাব পৰাকৈ ৰচনা কৰিছিল। তাৰ বাবে এই জিকিৰৰ গীতবোৰ সকলোৰে মাজত জনপ্ৰিয় জনগীত হিচাপে বিয়পি পৰিছিল। আজান ফকীৰ এজন পীৰ বা ধৰ্মগুৰু আৰু বলি আৰু সত্যদ্ৰষ্টা ৰূপে স্বীকৃতি লাভ কৰিছিল আৰু বহুতেই তেওঁক এজন তত্ত্বজ্ঞানী চুফী সাধক বুলিও মানি লৈছিল আৰু তেওঁ জ্ঞান মাৰ্গতকৈ ভক্তি মাৰ্গত অধিক গুৰুত্ব দিছিল। আমি যদিহে কবিৰ পৰিচয়টো ভালদৰে পঢ়ি মনত ৰাখিব পাৰোঁ, তাৰ ভিতৰুৱা কুৱেশ্যনখিনি আমি পৰীক্ষাত আহিলে সহজতে উত্তৰটো পাৰোঁ। আৰু আজান ফকীৰৰ যদি চমু টোকা লিখিবলৈ আহে বিষয়ে, তেতিয়াও আমি সহজতে পাৰোঁ। এতিয়া ধৰ ইয়াত কিছুমান বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যে চৈয়দ আজান ফকীৰ কোন সেইটো সুধিলে ধৰ তেওঁ এজন ইছলামী ধৰ্মৰ সাধক, 1 মাৰ্কৰ কুৱেশ্যন আনচাৰ। তাৰপিছত তেওঁৰ প্ৰকৃত নাম কি? চৈয়দ মঈনুদ্দিন। তেওঁৰ অন্য এটা নাম কি সুধিলে চৈয়দ শ্বাহ মিলান বা মিৰাণ শ্বাহ। তাৰপিছত তেওঁ কি বুলি জনা যায়? তেওঁ এজন তত্ত্বজ্ঞানী চুফী সাধক বুলিও জনা যায় ন। তেনেদৰে চমু সৰু সৰু প্ৰশ্ন আহিব পাৰে কবিৰ পৰিচয়ৰ পৰা। এতিয়া আমি এই শব্দাৰ্থ যিখিনি আমি পদ্ধতিত কিছুমান টান শব্দ পালোঁ, সেই শব্দখিনি আমি অৰ্থ চাই লওঁ। এতিয়া শব্দাৰ্থখিনি চাওঁ যে জিকিৰ মানে হ'ল স্মৰণ কৰা, আসমান, আকাশ, দৰিয়া, সাগৰ, নদী, আদম, আদি মানৱ, আল্লাহৰ সৃষ্ট প্ৰথম মানুহ, কুতুব, ধ্ৰুৱ, নক্ষত্ৰ, ৰহম, দয়া,
মুমিন বিশ্বাসী মুছলমান, বেহা বেপাৰ কৰিব, সঞ্চাৰ তলা সঁচাৰ, ভেল দেহ, ৰচুল দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাহৰ দূত, ত্ৰিবেণী, গংগা যমুনা সৰস্বতীৰ সংগমস্থল, পবিত্ৰ ঠাই। এই শব্দাৰ্থবোৰ আমি এইবাবে জানিব লাগে যে আমাক কিছুমান শব্দ পৰীক্ষাত দিয়ে আৰু তাৰ আমি অৰ্থ উলিয়াব লাগে, বা কোনোবা এটা ৱৰ্ডৰো এটা ধৰ কবিতাটোৰ ভিতৰত কোনোবা এটা নিৰ্দিষ্ট এটা বা দুটা শব্দ দিয়ে যাৰ আমি কি বুজাইছে, কি কৈছে, তাৰ অৰ্থ কি, সেই বুলি প্ৰশ্ন আহে, তেতিয়া আমি পাৰিম। সেইবাবে আমি শব্দাৰ্থখিনি মনত ৰাখিব লাগে।